বিজনীৰ প্ৰেছ ক্লাবত সম্বৰ্ধনা অনুষ্ঠান চিৰাং জিলাৰ বিজনী প্ৰেছ ক্লাবত আজি দুপৰীয়া বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সাংবাদিকসকলক এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত বিজনীৰ বিভিন্ন সাংবাদিকসকলক একোখনকৈ গামোচাৰে সন্মান জনায় বিজনী আঞ্চলিক ছাত্ৰ সন্থাই। বিজনীৰ সাংবাদিকসকলে কৰোনা মহামাৰীৰ বাবে নিজকে নিখন্দেহে আত্মনিয়োগ কৰি দিনে নিশাই কৰোনাৰ সকলো বাতৰি ৰাইজৰ মাজত আগবঢ়াই দিয়া কাৰ্যক সন্মান জনাই বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বিজনী প্ৰেছ ক্লাবত এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ এটি প্ৰয়াস কৰিছে, চেষ্টা কৰিছে আৰু আমি দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমৰ যিবিলাক বাতৰি পৰিৱেশন, এই বাতৰি পৰিৱেশনৰ মাধ্যমেৰে লকডাউনৰ যিটো নিয়মাৱলী, এই লকডাউনৰ নিয়মাৱলীসমূহ ৰাইজে পালন কৰিবলৈ সক্ষম। অনুষ্ঠানত চিৰাং জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি ৰূপম দাস, বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সৌৰভজ্যোতি সূত্ৰধৰ, বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক সুদীপ চন্দ্ৰ, বিজনী প্ৰেছ ক্লাবৰ সভাপতি হেমেন শৰ্মাৰ লগতে বিজনী প্ৰেছ ক্লাবৰ সদস্যসকলৰ লগতে বিজনী অঞ্চলৰ বিভিন্ন সংবাদ মাধ্যমৰ লগত জড়িত সাংবাদিকসকল উপস্থিত থাকে।